आदिवासी हारिनि गेजेरावबो गोरोबलायनाय गैला नामा? आदसानि हेंथायै आसाया खालामदों धरना। बावैसो सान सिगांनिफ्राय आदसा आरो आसानि गेजेराव दान्थे बिदान्थे जानायखौ गोख्रोंनिफ्राय गोख्रोंसिन जानायखौ नुनो मोनबोदों। आसाया आदसानि हेंथायै आरो पद्मश्री दुलाल मानकिनि हेंथायै गोख्रों बिबुंथि होबोदों। मख'जाथावदि आदिवासी हारिजों दाजानाय आसाया गावसोरखौ सा हारिनि सुबुं होननानै गोख्रों बिबुंथि होनायजों लोगोसे सा हारि होननाय गुबुन मोनसे जाथि गैया होनना दाबि खालामनायजों लोगोसे क'क्राझार जिल्ला गसाइगाव महकुमा सिंनि कुसुगावआव धरनानि हाबाफारि लानानै पद्मश्री दुलाल मानकि आरो आदसानि आफादगिरि धीराज गवालानि बेरेखायै आसानि दैदेनगिरिफोरा खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। सचाकয়ে আজি আমি যেহেতু বহুত ঠাইৰ মানুহ গোট খাইছে, চৰকাৰী গাঁওবুঢ়া আছে, বুদ্ধিজীৱী আছে, ইয়াত আমাৰ মাজত লহৰা ষ্টুডেণ্ট ইউনিয়নৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট বিনয় কৰ্মকাৰ আছে, লগতে কুৰুক ষ্টুডেণ্ট ইউনিয়ন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ চিফ এডভাইজাৰ আছে। যেহেতু আমি চাই আছো যোৱা কেইদিন ধৰি ছ'চিয়েল মিডিয়াত আদিবাসী আৰু চাহ জনজাতি লৈ এটা বিতৰ্ক চলি আছে আৰু এইটো আৰম্ভ হৈছিল যোৱা কেইদিনৰ আগত। দুলাল মানকি ডাঙৰীয়া যোনটো পদ্মশ্ৰী বঁটা পাইছে, সি এটা বিৰূপ মন্তব্য আদিবাসীৰ এগেইনষ্টত কৈছিল যে আমি অসমত থকা আদিবাসীবোৰ চাহ জনজাতি হয় আৰু আমি ভাৰতবৰ্ষৰ মাজত আমি আদিবাসী হয় বোলে। তো এইটো কেনেকৈ সি এইটো ক'ব পাৰিছে যে ভাৰতটো কি বাংলাদেশত আছে নেকি বা পাকিস্তানত আছে নেকি? ভাৰতটো বা অসমটো আমাৰ ভাৰতৰ ভিতৰতেই আছে। তো ভাৰতৰ ভিতৰত অসম থকা, ইয়াত অসমত চাহ জনজাতি বনাব আৰু ভাৰতৰ ভিতৰত যিকোনো হাৰিয়ানা, পাঞ্জাৱ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ তাত আদিবাসী এইটো কোনোপধ্যে নহয়। আৰু তাত আমি চাই আছো যে ধীৰাজ গোৱালাই এটা কথা কৈ আছে যে আমি চাহ জনজাতি হয়, কিন্তু চাহ জনজাতিয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোনোপধ্যে মানি নলয়। কাৰণ মই এজন চান্তাল ল'ৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হয়। আমি চান্তাল সম্প্ৰদায়ৰ মানুহ হয়, কিন্তু আদিবাসী মাজত পৰো। তো আদিবাসী তেনেকুৱা বহুত কুৰুকৰ পৰা আছে, লোহৰাৰ পৰা আছে, ভূমিজৰ আছে, তেনেকুৱা বহুত আছে। আমাৰ ছেপাৰেট আইডেণ্টিটি আছে, আমাৰ কালচাৰ আছে, হিষ্টৰী আছে, আৰু আমাৰ ইতিহাসো চাবলৈ গ'লে আমাৰ ইতিহাসো আছে। যিহেতু অসমত প্ৰথম প্ৰব্ৰজনকাৰী হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ, আৰু আমি হৈছে অষ্ট্ৰিক গোষ্ঠীৰ মানুহ। তো আমিতো প্ৰথমৰ পৰা ইয়াত বসবাস কৰি আছো, আৰু আদিবাসী নামেৰে নামাকৰণ কৰিছে কাৰণ শিক্ষাবিদ বিলাকে লিখি গৈছে যে আমি আদিবাসী মূলৰ বাসিন্দা হয় বোলে। এতিয়া কোনটো এংগেলত ধীৰাজ গোৱালে মহাশয়ে কৈ আছে যে অসমত চাহ জনজাতি হয় বোলে? আমি এইটো কোনোপধ্যে মানি নলয়। আমি ধিক্কাৰ জনাইছো ধীৰাজ গোৱালা বা আদচাৰ সকলক, যিহেতু আদিবাসী ছাত্ৰ সন্থাই এতিয়া গম পাইছে আদচাই কি কৰি আছে। আদচাই নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে আমাৰ আদিবাসীৰ সহজ সৰল চান্তাল, ওৰাং, মুণ্ডা, ভূমি সম্প্ৰদায়ৰ মানুহক ব্যৱহাৰ কৰি নিজে মানে মুনাফা আদায় কৰি আছে। তো এইটো আমি সব গম পাইছো। এইটোৰ ক্ষেত্ৰত আজি এই প্ৰেছ মিটৰ যোগেদি ধিক্কাৰ জনাইছো। এডভাইজাৰ ডিষ্ট্ৰিক্ট লেভেলত থাকি এইটোৱেই মই ক'ব বিচাৰিছো যে এতিয়া বৰ্তমান আমি চাই আছো আমাৰ অসমত বহুত বিতৰ্ক চলি আছে, মানে আদিবাসী আৰু চাহ জনগোষ্ঠী। সেইটো কাৰণে মই এইটোৱেই ক'ব বিচাৰিছো যে যিজনে এইটো ডিভিজন কৰিবলৈ বিচাৰি আছে, ইহঁতৰ মুখৰ পৰা আহাটো ইহঁতে এইটো প্ৰস্তাৱ কৰি ল'ব লাগে, ইহঁতে আপলজাইজ কৰিব লাগে, আৰু সি ক'ব লাগে যে আমি চাহ জনগোষ্ঠী নহয়, কিন্তু আমি আদিবাসী আগৰ পৰাই আদিবাসী হৈ আহি আছো। এইটো কাৰণে মই আদিবাসী হৈ থাকিম, আৰু আমাৰ মাজত যাতে ডিভিজন নহয়, আমাৰ যাতে বিভাজক নহয়, এইটো আমি বিশেষকৈ আমি অনুৰোধ ৰিকুৱেষ্ট কৰি আছো যে আদচা লিডাৰে বহুত আপাৰ আছামত বহুত ভেমেজালি আনিছে। ইহঁতক মই কৈ আছো ইহঁতে যাতে ওলাই আহি তেনেকুৱা আমাৰ আদিবাসী চব চাহ জনগোষ্ঠী ইহঁতে কৈ আছে, ইহঁতক লগে আহি মিলি আমাৰ আদিবাসী বুলি ইহঁতে প্ৰস্তাৱ দিবলৈ আমি আশা আৰু বিশ্বাস কৰি আছো। আৰু লগতে আমি গম পাই আছো আমাৰ অল ইণ্ডিয়া লেভেলত আমাৰ প্ৰেচিডেণ্ট আছে দ্ৰৌপদী মুৰ্মু, এই আদিবাসী বুলি কি চিনাকি দিছে। আৰু আমাৰ বৰ্তমান যে একট হৈছে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল, তাৰ যোগেদি আমি আদিবাসী ৱৰ্ডটো আমি ফাৰ্ষ্ট এইটো ইম্পৰ্টেঞ্চটো দিছে, আৰু ই আদিবাসী নাম লৈহে আমাৰ অসমত ডেভেলপমেণ্ট উন্নতি বাকীখিনি আমাৰ যিমানখিনি আছে এইটো লৈ যাব। সেইকাৰণে আমি আশাৰ বিশ্বাস কৰি আছো, অনুৰোধ কৰি আছো আমাৰ যে আশাৰ মাজত আৰু আদচাৰ মাজত যে বিভাগ চলি আছে, যে কিবা ইহঁতৰ ফাইটিং চলি আছে,
চার জনগোষ্ঠী হয় আদিবাসী বেলেগে কৈ আছে, চার জনগোষ্ঠী আমি হয় বেলেগে কৈ আছে আমি আদিবাসী। কিন্তু আমার ঐতিহাসিক মানে চাবলৈ গ'লে আমি অষ্ট্ৰিক আৰু দ্ৰাবিডিয়ান ফেমিলিৰ পৰা আমি বিলং কৰো। এতিয়া ঐতিহাসিক আমাৰ এইটো আছে, এইটো বৰঞ্জিটো ভালকৈ ইহঁতে পঢ়ি ল'ব আৰু ইহঁতৰ মাজতে যে হাই কাজিয়া চলি আছে যাতে ইহঁতে বন্ধ কৰে আৰু আমাৰ